হাই ফ্ৰেণ্ডছ, আজি নিত্যানন্দৰ বজাৰত আহিলোঁ। এতিয়া বজাৰখনকে অলপ চাওঁ, কেনেকৈ আজি লক্ষী পূজাৰ বজাৰ হয়, ক'ত কি ওলাইছে বজাৰত চাই আছোঁ। ভিডিঅ'টো চাই থাকক, আপোনালোককো দেখাই আছোঁ। চ' এতিয়া চব্জি বজাৰখন দেখাম, এতিয়া চাই থাকিব। চব্জি বজাৰ মই দেখাই আছোঁ। চব্জিৰ দোকান এখনত সোমাইছোঁ, এতিয়া চব্জি কিনিম অলপ। পুৰা ফ্ৰেছ ফ্ৰেছ বিলাহী, ভাল বিলাহী, আধা কিলো দি দিয়ক। এতিয়া কিমান? 30 টকা হয় তিয়ঁহৰ কিলো, নিত্যানন্দৰ বজাৰ বহুত সস্তাত পাই। এতিয়াও 1 কিলোই লৈ ল'লোঁ, বহুত কম দাম মানে নিত্যানন্দৰ বজাৰ। অমিতা লৈ ল'ম, মোৰ 100 পোনা লৈ লওঁ আৰু। নহৰু দাদা, নহৰু কিমান? নহৰু ধুনীয়া নহৰু আৰু লৈয়ে লওঁ 1 টকা লৈ ল'লোঁ আৰু। এইটো 40 টকাতে পাই গ'লোঁ এই মুঠি নহৰু। ধনিয়া মুঠি ল'ম, এই মুঠি ধনিয়া লৈ ল'লোঁ আৰু 2 টকাতে পাই গ'লোঁ ধনিয়া। Jack it up. কৰা হ'ল। এতিয়া নিত্যানন্দৰ বজাৰত আহিছিলোঁ বজাৰ কৰিব। বস্তুৰ দাম বহুত কম, যদি আপোনালোকে আহিব বিচাৰে আহিব পাৰে। ইয়াতে বজাৰত বহুত বস্তুৰ দাম কম আৰু চব বস্তুৱে পায়, চব গাঁৱলীয়া বস্তু পায়, ফ্ৰেছ বস্তু।